হেল্ল' এভৰিৱান, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ এতিয়া আপোনালোকৰ আগত অন্য এটি ব্লগ লৈ সাজু হৈছোঁহি। মানে মোৰ ডিঙিৰ অৱস্থা বেয়া দেখিছেনে? কাহ ধৰিব হৈ আছে, হোৱা নাই ভালদৰে। সেইবাবে মই ডিঙিত আগতে গামোচাখন মেৰিয়াই থৈছোঁ যাতে নহয়। আজি মই এতিয়া মোৰ লগৰজনীৰ ঘৰত ঈদ খাবলৈ যাম। মানে মোৰ লগৰজনী আৰু মই যাম। আমাৰ সৰুৰ পৰাই আমি লগৰ হয়, স্কুলত লগতে পঢ়িছিলোঁ আমি সৰুৰ পৰাই। আৰু তাই যেতিয়া বিয়া হ'ল এতিয়া তাই মানুহজনৰ ঘৰ আমাৰ ঘৰৰ বেছি দূৰ নহয়, ওচৰতে হয়। সেইবাবে আমাক মাতি আছে আৰু নগ'লে বেয়া পাব নহয় জানো। সেইবাবে ডিঙিৰ এনে অৱস্থা হৈও যাম আৰু এতিয়া আপোনালোকক দেখাম আমি কি কৰিলোঁ, তাত কি খালোঁ, চাই থাকিব। সেয়া আমি চেৱৈ খাই আছোঁ এতিয়া, তাইও খাই আছে। বহুত টেষ্টি। লগৰজনী মানে কাম কৰিবলৈ গৈছে, বহুত মানুহ আহিছে যে ঈদ খাবলৈ এটা ঘৰত, সেইকাৰণে আমিও খাই আছোঁ এতিয়া আৰু দেখাম আপোনাক কি খালোঁ। এইখিনি তাই বনাই থৈছে আগতীয়াকৈ, দেখিছেনে? পোলাও চোলাও খাই উঠোৱাৰ পাছত খাবৰ কাৰণে খাম আৰু আমি এতিয়া আজি কি নাপায় আৰু। গাইছ, মোৰ লগৰজনী দেখিছেনে? এবাৰ হাই কৈ দিয়াচোন। মোৰ লগৰজনী কথাই শেষ নহয়, দেখিছেনে? কিন্তু কেমেৰা অনাৰ লগে লগে তাই কথা বন্ধ হৈ যায়। এয়া গাইছ, তাই দেখিছেনে? পোলাও আনিছে। মই নন ভেজ, আজি সোমবাৰ কাৰণে তাই পনীৰ খাইছে। বেচেৰি তাই বহুত লছ হৈ গ'ল আজি। এয়া তাই ভেজ পোলাও পনীৰ, মানে মোৰ দেখিছেনে ইমান টেষ্টি। তাই আচাৰ দি আছে। পিছে তোমাৰ মানুহজন ক'ত? নহ'লে আপোনাক দেখালোঁ মই আপোনালোকক ভিনদেউকো। আমি খাম এতিয়া আৰু। এয়া তাইৰ মানুহজনো আহি পালেহি। এয়া মোৰ লগৰজনীৰ ছোৱালীজনী হয়, দেখিছেনে ইমান কিউট। জাষ্ট খাই হৈছে, মোৰ দেখিছেনে ইমান টেষ্টি আছিলে নহয়। তাইও খাই আছে। ইয়াৰ পাছৰখিনি খাম। আমাৰ এয়া খাই বৈ হৈ গ'ল। এতিয়া আমি ফটো মাৰিম বুলি ভাবিছোঁ, ৰিলছ কেইটামান বনাম। তাই পোৱালীজনী দেখিছেনে? গোটেইজনী ওলাই ৰেডি হৈ আছে প্ৰায় ঈদৰ কাৰণে। আৰু এয়া মই ঘৰ আহি পালোহি, মানে ঈদ খাই এতিয়া পাইছোঁহি। আৰু ঘৰৰ আগত দেখিছেনে এহেঁতি কেনেকৈ ৰখি আছে মোৰ কাৰণে, আৰু ই এফালে ৰখি আছে ওলাই পিনে। আৰু সেয়া আমাৰ মেকুৰী পোৱালীকেইটাও আহিছে, দেখিছেনে? মই অহাৰ লগে লগে চৰিছেহি, তাইও আহিছে। ক'লে জৰংগী। এতিয়া আহি পাইছোঁহি মই। আৰু মই ঘৰত আহি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ, মানে ঘৰত পিন্ধা নাইটিটো মই পিন্ধি ল'লোঁ এতিয়া। এইবোৰ পিন্ধি থাকিলে অলপমান হালকা লাগে নহয়, কিন্তু ভাল লাগে ঘৰত থাকি পিনে এইবোৰ পিন্ধি পিনে নিয়ে। আৰু আজি মই ঈদ খাই বহুত ভাল লাগিলে মোৰ লগৰজনীৰ ঘৰত। আৰু আজিলৈ আহিছোঁ মই। আপোনালোকক মোৰ নেক্সট ব্লগত লগ পাম। তেতিয়ালৈকে ভালদৰে থাকিব। বাই বাই।